হে গাইজ, মই আজি আপোনালোকক ক'বলৈ লৈছোঁ মুখৰ ক'লা দাগ নাইকিয়া কৰাৰ এটা ঘৰুৱা উপায়। তাৰ বাবে প্ৰথমে মই এচামুচ পিঠাগুড়ি লৈছোঁ। পিঠাগুড়িয়ে মুখৰ দাগ নাইকিয়া কৰাত সহায় কৰে, স্কিনখন টাইট কৰাতো সহায় কৰে, আমাৰ স্কিনত এটা নেচাৰেল গ্লো আনি দিয়ে। পিঠাগুড়িৰ লগত মই মিক্স কৰিছোঁ প্ৰয়োজন অনুসাৰে নেমুৰ ৰস। নেমুত নেচাৰেল ব্লিচিং প্ৰপাৰ্টিজ পোৱা যায় আৰু লগতে থাকে চাইট্ৰিক এচিড। চাইট্ৰিক এচিডে মুখৰ যিকোনো ধৰণৰ দাগ নাইকিয়া কৰাত সহায় কৰে। যিসকলৰ সেনচিটিভ স্কিন তেওঁলোকে নেমু ৰসৰ পৰিৱৰ্তে কেঁচা গাখীৰ বা ৰ'জ ৱাটাৰ ব্যৱহাৰ কৰিব পাৰে। এই ফেচ পেকটোৱে ডেড স্কিন ৰিমুভ কৰাতো সহায় কৰে। এতিয়া মই ভালকৈ মিক্স কৰি ল'লোঁ আৰু এতিয়া মই গোটেই মুখখনতে ভালকৈ ফেচ পেকটো লগাই ল'ম। এই ফেচ পেকটো আপোনালোকে যদি সপ্তাহত প্ৰায় 2 দিনেই ব্যৱহাৰ কৰে তেতিয়াহ'লে স্কিনৰ সকলো সমস্যা নাইকিয়া হ'ব। লগতে পিম্পলছ হোৱাৰ পাছত মুখত যিবোৰ দাগ ৰৈ যায় সেইবোৰো নোহোৱা হ'ব আৰু লগতে স্কিনখনত এটা নেচাৰেল গ্লো আহিব আৰু স্কিনখন বহুত টাইট হৈ পৰিব। এতিয়া মই গোটেই মুখখনতে এনেকৈ লগাই লোৱাৰ পাছত প্ৰায় 10 মিনিটৰ বাবে শুকাবলৈ দিম আৰু তাৰপাছত মই ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই পেলাম। আপোনালোকেও এই ফেচ পেকটো ঘৰতে ব্যৱহাৰ কৰি চাবচোন, খুবেই এটা ভাল সুফল পাব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' থেংক ইউ।